জজাতি পক্ষে মানে তামোলৰ মৎস্যগতা আছিলে মাছ চাছ ওলাইছে ন হয় নি মৎস্যগতা মই মিহি একদম সোনকালে দি যাব লাগিব হৈ পিন্ধি আহিলে আনিল না আনিব নোৱাৰিলে আমাৰ পুলি অকণ লাগিছিলে এইটো ৰৈ নাথাকিব মানে পুলি কেলে মই আনি দিছোঁ নদী বাইকে হৈছে দিয়ক দিয়ক হৈছে হৈছে ভাঙো যেন কৰা বঢ়িয়া 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 দিয়ক বঢ়িয়া পানী অকণ দিয়ক কিন্তু লৰাটো গোটেই মাটিতে ফিটি আছে তোমাৰ দায়িত্ব দিবা আমি পিছত পাম এতিয়া এনে তাই সেইটো কিউটোৰ কাৰণে মানে ৰেডি একচন এই ভগা কিখন খুলি সদায় বাটলে কি ভুমুকা ভুমুককে চাই থাকা বতাহ আৰু পোহৰ মোৰ কথা খুলিছো কাটি এতে ভাবি আছে ইয়াতে তাইলে ভাবি আছে দুইটা কাটতে পানীখিনি পৰে হেই পানী পোৱা লগে লগে ওই আৰু মানে তবে জয়ন্ত তবে ইয়ালে গৈ পেলাই এটা নাই আৰু ঘৰ সপোন এটা গায় ঘৰ সপোন এইটো দেই নালে খেতি পানীটো মৰাৰ পিছত তাত যায় খেতি যোৱাৰ পিছত এটা আমি অপজিটে ল'ম এটা আমি অপজিটে ল'ম পানী আৰু কথা থক আপোনাৰ টিকাটলে কথা নহয় পানীটো লাগিব না পানী যোৱাটো লাগিব না আপোনাৰ যিটো হাতটো কিমান দূৰলৈকে আহিব পানী ৰেডি ৰেডি নে ৰেডি ৰলিং ৰলিং ভাবি আছ নে ভাবি থাক পিকা পিকান ধাইবি একচন যাম যাম গৈ এনেকৈ ঘূৰিম মানে আগলৈ যাম এনেকৈ যাম এনেকৈ 1 2 3 4 5 6 7 8 দে নাচিম দে 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 বুজি পাইছা এনেকৈ গৈ ফাৰ্ষ্ট বাৰ 1 2 3 ল'ৰা নাচ খেলে ফেলে কৰিম মানে দেই এটা ইনফেকশন কোন না থ্যাংক ইউ দেই এই মাইনা গাটি খুলি তুমি এনেকে ধৰি যা এটা ধাই পই আছে বাটে উঠি আছে তলত এটো দি দে পম্পটো দি দে এ নালাগে হ'ব এটো বস অকমান ঠিক হ'ব না দিয়া এটাই দি ও বঢ়িয়া হৈছে ৰেডি তো তালে সমানত ধৰি এটা সাইড দি দিবা মাজত এটা ধৰি ধৰি বান্ধো ধৰি ধৰি এটা সাইড মাজত দিও ধৰি লোৱা হেখন মই পাতল যে নামে পাত্তা নাপালে খুটাটো গিলা তো ভয় তা মানে খুটাটো গিলা জানে তা ধৰি থাক নে যায় নাও ধৰ ধৰি আছে মেইন মানুহ এই জাপিটো
তাই অকণমান আগত লয় অকণমান আগত হ'লে ভাল এইটোত বহিব লাগে অকণমান নাওখন অকণ ঠেলি দিয়া তাত বহিব পাৰিলেতো ভাল চাবা একো নাই পানী বেছি নাই অঁ বঢ়িয়া এই দে অঁ তাৰ মুখখনো সেই তাৰ পৰা জাপিটো আমাৰ পৰা ওলাব তাৰমানে অলপ পিছলৈকে কৰি দিয়া এইটো খুটাত ধৰি থাকিবা একো নাই এতিয়া বহি থাকা ল'ব সোমাইছে এইখন জেগাত নে অঁ এতিয়া নালাগে হা এই নামাৰ পাছত এখন ভৰিটো ধুই ল'ম যোৱাই নহ'লে বিৰাট ৰেডি নে কি আছে লিপচিংটো শুনাই ল'ব লিপচিংটো এবাৰ দি দিয়া মিউজিক দিওঁ দিয়া ইজানি জুমি চোৱাটো একেটাই হা তপা এনেকৈ লৈছোঁ আকৌ বাৰু বাৰু বেছি সময় লাভ নাই নিদিয়া এক্সপ্ৰেশ্যন লওঁ ভিডিঅ' লওঁ এক্সপ্ৰেশ্যন লওঁ নালাগিব দুইটাই লওঁ না ইয়াৰ সেইটো পৰিছে ন বেলেগ এজোপা গছত যাওকচোন কমপ্লিট ছাঁ পৰি থকা অঁ रेडी মিলা নাই নহয় সেইটো নিমিলে ৰাখি থওঁ মিলোৱা তোমালোকে এটা লৈ নলাবা নহ'লে ইমান ধুনীয়াকৈ ফ্ৰেমটো পাই আছোঁ অঁ দে না একেলগে দেচোন ক না যা দেৰি আছে না পটাপট ভাল হৈছে এইটো কৈ থাকিলে হ'ল কৰিলেই হ'ল খালি ৰোৱনী দিবা খালি হা ঠিক আছে এইটো ঠিক আছে একে চাইডে কৈ থাক অকণমান কথা পটাপট দেৰি হৈছে বুজি পাইছোঁ এটা এনেকেও ল'ম তালৈকে যামগৈ হা এটা এনেকেতো ল'মেই এটা এনেকৈ ল'ম এটা এনেকৈ ৰাখিছে নহয় যিটো তুমি কনফিডেঞ্চ ফাৰ্ষ্ট ল'বা সেইটো লোৱা জানা উঠাই লওক অভিমন্যু এটা এনেকৈ ল'ম জানো এইবোৰ দৌৰি খেলিব পানী আছে নেকি নাই হোৱা ৰেডি অঁ এটা মন্থন মাৰি আছো ভাত খাম তাই ল দেই চব ল খুহৈটো বঢ়িয়া
কাটো এইটো সন্দেহ কৰা কমাই থোৱা আছে নেকি অঁ মই এইবোৰ চোৱাই নাই মই দুগাইহে দিছোঁ চাৰ্জত দি দিছোঁ গাড়ীখন কাটিম খালি অলপ লাগে না মিউজিকটো দিয়া আকৌ এইটো বাজি লওক আকৌ নাচিব লাগিব অঁ মিউজিক আকৌ দে মোবাইল দিয়ক ছাৰ মোবাইলটো চুৰ কৰিবলৈ আহিছে গুড না না হ'লো অ'কে কি ধুনীয়া Ready? হৈছে চা না ৰেডি চা কি ধুনীয়া হৈছে চা আকৌ সেইটো কাৰণে কৈছোঁ ন এটা ভৰি ল'ম দেই হা কেনেকুৱা লাগিছে গৰমৰ মাজত গৰমৰ মাজত শ্বুটিং সদায় কৰি থাকোঁ হয় মোৰ কাৰণে নতুন একদমেই নহয় একদম নহয় সেইকাৰণে এডজাষ্ট হৈ গৈছে বুজি পাইছোঁ Adjust হৈ ব'লক আমি গৈছে। গৈ থাকোঁ কথা পাতি পাতি এডজাষ্ট হৈ গৈছোঁ আৰু এতিয়া খুব ধুনীয়া গীত অংশুমানৰ জান মইনা আহি আছে সোনকালে বিহু গীত বিহুৰ বতৰ বিহু আহিছে সেইকাৰণে আমিও বিহু গীতবোৰ কৰা আৰম্ভ কৰি দিছোঁ অংশুমানে খুব সুন্দৰকৈ গাইছে ধন্যবাদ আৰু আপোনালোকে আঁকোৱালি ল'ব গীতটি ইউটিউবত উপলব্ধ নে ইউটিউবত এতিয়ালৈকে দিয়া নাই হয়। মই ভিডিঅ' আৰু অডিঅ' দুটা একেলগে দিম গতিকে কেইদিনমানৰ পিছত আৰু চাগে 26 তাৰিখ মানে আমি চাগে ৰিলিজ কৰিম অঁ ঠিক আছে বাকী আৰু আপোনালোকে দেৰগাঁৱত কাম কৰি কেনেকুৱা লাগিছে দেৰগাঁৱত ঠাইখন অঁ দেৰগাঁৱত ভাল লাগিছে আৰু আগতো কৰিছে চাগে আগতেও বহুত কৰিছোঁ আৰু যিহেতু মোৰ ঘৰো বোকাখাট ওচৰৰে ওচৰৰে যদিও গুৱাহাটীৰ পৰাই আহিব লাগে বাৰু আহিব লাগে কিন্তু সদায় আপোন ভাৱ এটা সদায় থাকে ওচৰে পাজৰে জেগাবিলাকত ইমোশ্যন এইটো নহয় যে বাকীবোৰত নাথাকে হয় কিন্তু ভাল লাগে বেছি ভাল লাগে বাকী আপোনাৰ বাকী ব্যস্ততা বৰ্তমান সময়ত ব্যস্ততা চলি আছে শ্বুটিং চলি আছে হয় সুন্দৰ গীত বহুকেইটা কৰিলোঁ ৰিলিজো হৈছে কালিও হৈছে আজিও হ'ব আৰু ইউটিউবত চাব আপোনালোকে আৰু ৰক্তিমৰ অলপ দিনৰ আগতে ৰিলিজ হৈছিলে এজাক সপোন আজি এজাক সপোনত যিজনে অভিনয় কৰিছিলে তেওঁৱেই আছে নিহাৰ মোৰ লগত অভিনয় কৰিছে নতুনকৈ কামত তেওঁ খোজ দিছে আশা কৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব মৰম দিব যাতে অনাগত দিনত তেওঁ সুন্দৰভাৱে এই ক্ষেত্ৰখনত যাতে জিলিকি উঠিব পাৰে ধন্যবাদ কি ক'বা প্ৰথমতে মই জান মইনা 2021 জানমণি ফুকনৰ পৰিচালনাই এটি বিহুসুৰীয়া গীত উলিয়াইছোঁ এইবাৰ আৰু তাত মোৰ কণ্ঠদান কৰিছে মই নিজে লগতে প্ৰজ্বলিতা পৰাশৰ তাই খুব সুন্দৰভাৱে পৰিৱেশন কৰিছে গীতটো আৰু লগতে আজি আমাৰ ভিডিঅ'ৰ কামখিনি যথেষ্টখিনি খুব সুন্দৰভাৱে জয়ন্তজিন ফুকনদেৱে তেখেতে আগবঢ়াই লৈ গৈছে লগতে আমাৰ টিম মেম্বাৰসকল আছে লগতে আমাৰ অসমৰ জনপ্ৰিয় এগৰাকী অভিনেত্ৰী অনন্যা বা তেখেতো আমাৰ লগত থাকি যথেষ্টখিনি সহায় সহযোগ কৰিলে আৰু বাকীখিনি সৰুভাৱে জিন্দাই ক'ব কিছু কথা ভিডিঅ'টো প্ৰসংগত ধন্যবাদ জিন্দা দি দিয়ক জান মইনা 2021 অংশুমান জান মইনা 2021 অংশুমান কলিতা আৰু প্ৰজ্বলিতা পৰাশৰ দুয়োটাৰ কণ্ঠতে এটা সুন্দৰ বিহুগীত বহাগৰ বিহুৰ আগে সকলোৱে উপভোগ কৰিবলৈ পাব এটা সুন্দৰ লোকেশ্যন ইকৰাণীৰ আমাৰ দাধৰা ইকৰাণীত আমি কৰিছোঁ আমাৰ অনন্যা কাশ্যপ এজনী জনপ্ৰিয় অভিনেত্ৰী লগত আমাৰ নিহাৰ আমাৰ সকলোৱে সহযোগত এটা ধুনীয়া গান ভিডিঅ' কৰিছোঁ আমাৰ সকলো আছে কেমেৰামেন ৰক্তিম ৰুজদীপ অবিনাশ আমাৰ ছেট ডিজাইন জান আছে লগতে আমাৰ এই গানটো কৰিবলৈ দিয়া ৰেব মানে অংশুমান কলিতাৰ পৰিয়ালক মই কৃতজ্ঞতা জনাইছোঁ মোৰ ওপৰত আস্থা ৰাখি যিটো গীতটো দিছে কৰিবলৈ ভিডিঅ'গ্ৰাফী গতিকে আমি সকলোকে শুভেচ্ছা জনাইছোঁ যাতে সকলোৱে আদৰি লয় লগতে আমাৰ সকলো সহযোগ কৰা এজন কণ্ঠশিল্পী ৰাতুল দাস আছে ৰাতুল দাসেও আমাৰ ভিডিঅ'টো আজি সহায় সহযোগ কৰিছেহি সদায় আমাৰ লগত আছে গতিকে আমি অংশুমান আছে
ৰাতুল আছে, সকলোকে আমি অনুৰোধ জনাওঁ যে বহাগত আমি সকলোকে লগ পাম জান মইনা লৈ, লগতে বহুতো গীত লৈ আমি বহাগত আগবাঢ়ি আহিছোঁ। নমস্কাৰ, মই নিহাৰ বৰা আৰু এটি খুবেই নতুন মানে এখন মুখ আচলতে ওলাইছোঁ। মোৰ এটা ৰিচেণ্টলি 2টা গান ওলালে, তাৰপিছত এইটো 3 নম্বৰ গান আৰু এই বছৰতে মই মানে আহিছোঁ এই ফিল্ডলৈ আৰু আশা কৰোঁ যে আপোনালোকৰ সকলোৰে মৰম আশীৰ্বাদ এইবিলাক লৈ যাতে মই আগলৈ ভাল ভাল কাম কৰি যাব পাৰোঁ। আৰু মোক খুবেই ধন্যবাদ জনাম মই অংশুমান দাক আৰু জয়ন্ত জিন ফুকনদেৱক, আৰু কাৰণ তেওঁলোকে মোক বিচাৰিলে আৰু বিচৰাৰ কাৰণে মই আৰু এইটো সুবিধা পালোঁ আৰু খুব ভাল লাগিলে আজি কাম কৰি আৰু অনন্য বাৰ লগত কাম কৰিব পালোঁ। খুবেই ধন্যবাদ। লাগিছে নহয় নমস্কাৰ, আচলতে আমাৰ অংশুমানৰ জান মইনা 2021 এটা সুন্দৰ বিহু গীত এইবাৰ আজি বিশ্বভৰ হৈছে। খুবেই সুন্দৰ গীত, মই শুনিছোঁ, গানটো আগতে শুনিলোঁ আৰু আজি ইতিমধ্যে আমাৰ জয়ন্ত জিন ফুকনদাৰ দ্বাৰা পৰিচালনা হৈ যায় ভিডিঅ'টো। ভিডিঅ'ত সুন্দৰকৈ নিহাৰ আৰু অনন্যাই কৰিছে, ভাল লাগিছে। সকলোৱে সহায় কৰিব। বিহুৰ আগে আগে গানটো আমি ইউটিউবত উপলব্ধ হ'ব। সকলোৱে সহায় কৰিব, গানটো আগবঢ়াই নিব। লগতে আমি বিহুটো শুভেচ্ছা জনাইছোঁ। আমি একেলগে সকলোৱে নতুন নতুন গীত লৈ আমি বিহুৰ মঞ্চত উপভোগ কৰিবলৈ পাব সকলোৱে। বঢ়িয়া।